আমাৰ ফকিৰাগ্ৰাম ব্লকৰ BSO আৰু ইয়থ কমিটিৰ উদ্যোগত আৰু আমাৰ ব্লক কমিটিৰ সহযোগত আমাৰ যি প্ৰীতি ভোজৰ আয়োজন কৰিছে, এই প্ৰীতি ভোজৰ আয়োজন কৰাৰ কাৰণে মই BSO আৰু ইয়থ কমিটিৰ সভাপতি সম্পাদক প্ৰমুখে আমাৰ ব্লক কমিটিৰ যিমান বিষয়ববী আছে মই সকলোকে মোৰ অন্তৰৰ পৰা ধন্যবাদ যাচিছোঁ। কাৰণ আমাৰ এই সুযোগতে আমি তিনিজন বিশেষকৈ এইবাৰ ফকিৰাগ্ৰামত যিটো পৰিষদীয় নিৰ্বাচন, এই পৰিষদীয় নিৰ্বাচনত আমি 4জন দাবীদাৰ আছোঁ আৰু ইতিমধ্যে 4জন দাবীদাৰৰ ভিতৰত আমি ইতিমধ্যে 3জন আমি ইয়াত উপস্থিত হৈছোঁ আৰু এজন আহি আছে। তো ভাল লাগিছে, আমি মাজে মাজে এনেকৈ একলগ হ'ব লাগে, মানে এটা গেট টুগেডাৰ পাৰ্টি হ'ব লাগে, সেইখিনিয়ে। মানে 4জন দাবীদাৰৰ ভিতৰত 3জন আপোনালোকে একলগতে আছে, কি মেছেজ দিব বিচাৰিছে? নাই, আমি 4জনৰ দাবীদাৰৰ ভিতৰত আমি দলৰ হৈ 4জনে দাবী কৰিছোঁ, 4জনে একেলগতে আছোঁ আৰু 4জনে দলৰ হৈ দাবী কৰাটো চবৰে এটা পলিটিকেল ৰাইট। মই যিহেতু BPF দল কৰি আছোঁ বহুত দিন ধৰি, মই দাবী কৰাটো মোৰ ৰাইট আছে, এখেতে দাবী কৰাৰ এখেতৰ ৰাইট আছে, এখেতে দাবী কৰাৰ এখেতৰ ৰাইট আছে। আমি চবেই দাবী কৰিছোঁ, কিন্তু আমি যিহেতু আমি দল কৰোঁ, আমি BPF দল কৰি আছোঁ, এতিয়া BPF দল বিৰোধী দলত আছে, তথাপি আমি কিন্তু দল পৰিৱৰ্তন কৰা নাই, ক'তো যোৱা নাই, আমি BPF দল কৰি আছোঁ। আমি হাইকমাণ্ডক মানো, যিহেতু হাইকমাণ্ড বেছ প্ৰত্যেকটো ৰাজনৈতিক দল, হাইকমাণ্ডৰ যিটো নিৰ্দেশ সেইটো আমি নত স্বীকাৰ কৰি আমি মানি ল'ম, যাক দিব আমি তাকে মানি ল'ম। ইউথ কমিটিৰ পৰা যিটো পিকনিকৰ এৰেঞ্জমেণ্ট কৰা হৈছে, এইটোত আমাৰ গোটেই মানে ব্লক আৰু গোটেই আমাৰ সদস্য ইয়াতে উপস্থিত আছে। আজি আমাৰ মানে 3জন আমি কেণ্ডিডেট আৰু এজন আহি আছে, আমাৰ 4জনে আমাৰ BPFৰ কেণ্ডিডেট। আমি যোনে টিকেট পাওক আমি মানে একেলগে মিলি পিনে চবে একত্ৰিত হৈ আমি এতিয়া এই সমষ্টিটো আমাক 7 নং প্ৰগ্ৰাম সমষ্টিটো আমাৰ জিতিব লাগে BPFৰ। আৰু আজিৰ ডেটত আমাৰ এই সমষ্টিটো মানে 100% আমাৰ BPFৰ উইন মানে খাটাং হৈ আছে। থেংক ইউ। আজি আমি ফকিৰাগ্ৰাম ব্লক কমিটি BPFৰ তৰফৰ পৰা ইউথ আৰু BSO যৌথভাৱে আমি এটা প্ৰীতিভোজৰ আয়োজন কৰিছোঁ। এই ঠাইখনৰ নাম হ'ল আইচাকাতি। ইয়াতে আমি আমাৰ ইউথৰ 14খন প্ৰাইমাৰী, তেখেতৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীবিলাক আমাক বহুত সহায় কৰিছে। লগতে আমাৰ পেৰেণ্ট বডি BPF প্ৰাইমাৰীৰ পৰা আমাক যথেষ্ট মানে হেল্প কৰিছে, মানুহ অহা যোৱাৰ কাৰণে বা আহিছে। ইয়াত বহুত মানুহ একেলগে গোট খাইছে, আমাক খুব ভাল লাগিছে। আৰু আমাৰ ডিষ্ট্ৰিক্টৰ পৰা বহুত আমাৰ হাই লেভেলৰ আমাৰ মানে ইউথৰ ডিষ্ট্ৰিক্ট জেনেৰেল ছেক্ৰেটাৰী, তেখেতৰ কৰ্মকৰ্তা বিন্দুসকল আহিছে। লগতে আমাৰ 4জন যে কেণ্ডিডেট দাবীদাৰ, তেখেতসকলৰ ভিতৰত 3জন উপস্থিত হৈছে অলৰেডি, আৰু একজন আহি আছে। লগতে আমাৰ 7 নং সমষ্টিৰ MLA ছাৰ ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া ছাৰ, তেখেতে আহি আছে। আৰু এইখিনিতে মই ক'ব বিচাৰোঁ যে আমাৰ এই 14খন প্ৰাইমাৰীৰ সমূহ মানে বিন্দু যিখিনি আমাৰ ইয়াত আজি আমাক সহযোগ কৰিছে, তেখেতসকলক মই মোৰ তৰফৰ পৰা বা আমাৰ ইউথৰ তৰফৰ পৰা বা ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলক। নমস্কাৰ। আইচাকাতি পাহাৰ, ইয়াতে আমাৰ ফকিৰাগ্ৰাম ব্লক BPF কমিটিৰ তৰফৰ পৰা আমি ইয়থ আৰু BSO লগতে আমাৰ উমেন্স আমি সকলোৱে মিলি এটা প্ৰীতিভোজৰ আয়োজন কৰিছোঁ। লগতে ইয়াতে আমি আমাৰ যিখিনি পাৰ্টি ৱাৰ্কাৰ আছে, ব্লক কমিটিৰ এক্সিকিউটিভ, আমাৰ ইয়াতে চেণ্ট্ৰেল কমিটিৰ পৰা মানুহ আহিছে, আমাৰ ডিষ্ট্ৰিক্ট কমিটি, BSOৰ প্ৰেচিডেণ্ট জেনেৰেল ছেক্ৰেটাৰী, ইউথৰ প্ৰেচিডেণ্ট জেনেৰেল ছেক্ৰেটাৰী, লগতে আমাৰ ডিষ্ট্ৰিক্টৰ পৰাও আহিছে। আৰু আমাৰ BSOৰ যিখিনি প্ৰাইমাৰী 14খন প্ৰাইমাৰীৰ আমাৰ কৰ্মকৰ্তা আছে, প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে, সকলোৱে ধুনীয়াকৈ সহায় সহযোগিতা আগবঢ়াইছে। আৰু আমাৰ আজি যিটো প্ৰীতিভোজ আৰু লগতে যিটো ৱাৰ্কাৰ এটা গেট টুগেডাৰ আৰু যিটো ৱাৰ্কাৰৰ অলপ মটিভেশ্যন কৰিব লাগে, আমাৰ যিখিনি চেণ্ট্ৰেলৰ পৰা আহিছে, ডিষ্ট্ৰিক্টৰ পৰা আহিছে, সিহঁতে ধুনীয়াকৈ বুজাই দিছে আৰু আমি সকলোৱে মিলিজুলি ধুনীয়াকৈ কাম কৰিলোঁ। আৰু আজি যিটো প্ৰীতিভোজটো আমি সকলোৱে আনন্দৰে আৰু উল্লাস মালৰে পালিলোঁ। সেইখিনি চাই মই ফকিৰাগ্ৰাম ব্লক BSOৰ প্ৰেচিডেণ্ট হিচাপে চবকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।
ইয়াত যে প্ৰীতিভোজটো আৰম্ভ হৈছে BSU আৰু ইহঁতৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক আমি প্ৰথমে নমস্কাৰ কৰিলোঁ। আর এই আয়োজনটো কৰাত মানে বহুত ভাল লাগিছে। পাৰ্টিৰ যিমান মানুহ আছে চবে ইয়াত আহিছে, আহি মানে বহি খাওয়া দাওয়া কৰিব আৰু কথা বাৰ্তা পাতিব আর মানে ফূৰ্তি কৰিব, কৰি ঘৰত যাব। আর পাৰ্টিৰ কথা হ'ল মানে আমাৰ মানে চিফ ছাৰে আমি চাৰিজন দাবীদাৰৰ ভিতৰত মানে চিফ ছাৰে কৈ দিছে যাৰ যাৰ মতে সিহঁতে কাম কৰি থাক, মানে মানে টিকিটটো কাক দিব সেইটো কিন্তু ডিক্লেয়াৰ কোৱা নাই, মানে ক্লিয়াৰলি কোৱা নাই। তো কোৱা যদি নাই, আমাৰ কৰ্ম আমি কৰি আছোঁ, গাঁও গাঁও ঘূৰি আছোঁ, মানে ৰাইজৰ লগত মত বিনিময় কৰি আছোঁ। তাতে যদি আমাক টিকিট দিয়ে তেনেহ'লে আমি খেলিম, আৰু টিকিট নিদিলে যাক টিকিট দিব তাৰ লগতে আমি থাকিম, তাৰ লগতে ঘূৰি ঘূৰি যি কৰা লাগে কৰিম।